খুব ভাল লাগিছে ৰাইজৰ মাজত যিটো উৎসাহ উদ্দীপনা দেখিবলৈ পাইছোঁ আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী মণ্টু বড়ো অৰ্থাৎ UPPLৰ মনোনীত প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি আৰু GSPৰ সমৰ্থিত প্ৰাৰ্থী মণ্টু বড়ো অহা 8 তাৰিখে যি নিৰ্বাচন হ'ব উপনিৰ্বাচন এই উপনিৰ্বাচন বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব ককলাবাৰী সমষ্টিত মণ্টু বড়োৰ বিয়া চলি থকা বুলি ক'ব লাগিব নেকি বিয়াটো আমিতো সেইদিনাখন পাতিমেই উৎসৱ 12 তাৰিখে এতিয়া কিমান ভোট লৈ 40,000তকৈ অধিক ভোট পাব বিশাল ব্যৱধান জিতিব বিশাল ডেভেলপমেণ্ট পিচ এণ্ড ডেভেলপমেণ্ট আগ্ৰামাৰ চৰকাৰ ক'ত কৰিব তেওঁতো মেজৰিটি নাই মেজৰিটি কাৰ আছে ইতিমধ্যে চৰকাৰ এখন চলি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTRত চৰকাৰ চলি আছে আৰু চৰকাৰখনে সম্পূৰ্ণভাৱে 5 বছৰ কটাবলৈ সক্ষম হ'ব য'ত ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্ণ সমৰ্থন আছে না অবৰোটো কেণ্ডিডেট আমাৰ লগতে আছে অবৰোটো যিজন EMটো এই নিৰ্বাচনী সভাত ভাষণ ৰাখিছে তেওঁলোকৰ বিষয়ববীয়াসকল আছে অবৰোৰ প্ৰাৰ্থিত্ব দিয়া নাইতো কোনোবা নিৰ্দলীয় খেলিছে তথাপিও এই নিৰ্দলীয়কে চাগে এইটো বেলেগ কথা কিন্তু আমাক দিবতো ভোট ইয়াত বড়ো অবৰো কথা নাই আমি বিকাশৰ ৰাজনীতি কৰিম উন্নয়নৰ জাত পাতৰ কথা নাই ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীয়ে উন্নয়নৰ নিৰ্বাচন আমি অৱতীৰ্ণ হৈছোঁ উন্নয়নৰ ধাৰালৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত BTR অঞ্চল যিদৰে উন্নয়ন হৈছে ঠিক তেনে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিদৰে হৈছে আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই BTRবাসীক যিদৰে আশীৰ্বাদ কৰে মৰম কৰে তাৰ আধাৰত এই নিৰ্বাচন আমি অৱতীৰ্ণ হৈছোঁ এইটো CM ডাঙৰীয়াই জানিব আমি নিশ্চয় ক'ম দিলে ভাল পাম ৰাইজলৈ এইটোৱে আহ্বান জনাম যে শান্তিৰ স্বাৰ্থত প্ৰগতিৰ স্বাৰ্থত BTR অঞ্চলৰ আৰু অধিক বিশেষকৈ ককিলাবাৰী ৰাইজৰ আৰু অধিক উন্নতিৰ কাৰণে আৰু যিখিনি কাম প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছে এইখিনি কাম কমপ্লিট কৰাৰ কাৰণে আমাৰ UPPL দলৰ প্ৰাৰ্থী অৰ্থাৎ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী মণ্টু বড়োক ট্ৰেক্টৰৰ ছবিত তেওঁলোকৰ বহুমূলীয়া ভোটটো অহা 8 তাৰিখে প্ৰদান কৰাৰ কাৰণে আমি আহ্বান জনাম